আপোনাৰ ভিউটো এবাৰ দেখাই ইয়াত চালিয়াকে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই অসমীয়া অৱতাৰ ইউটিউব চেনেল। পোনপ্ৰথমে মোৰ অসমীয়া অৱতাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু আপোনালোকক আগৰটো ভিডিঅ'ত মই কৈছিলোঁ শ্বিলং ৰাইড হৈ যাব ধামাকা। আপোনাৰ মানে আমি আজি ভাবিছোঁ যে শ্বিলং ৰাইডটো কৰি দিওঁ আৰু মানে কাৰণ ৱেডাৰটো তামাম চালিয়া আছে। একদম শ্বিলং ৰাইড কৰিম, তাত কেম্পিং কৰিম, আজি গৈ সুন্দৰকৈ থাকিম, মানে তামাম এটা চালিয়া ভিডিঅ' হ'বলৈ গৈ আছে। সুন্দৰকৈ আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লেটছ গ' টু ষ্টাৰ্ট। ফাইনেলি আপোনাৰ ৰেডি হৈ গ'লোঁ সুন্দৰকৈ, বেগ চেগ লৈ ল'লোঁ, হেলমেট লৈ ল'লোঁ, মজাছে ওলাই আহিলোঁ যিহেতু ৰুমৰ পৰা। আৰু এতিয়া মানে লগৰকেইটা ৰখি আছে এইফালে ডেভিল, আৰু তাত যাওঁ, তাক লগ কৰি লওঁগৈ। এইফালে দাদাজন আছে নে জানো, ইয়াত মানুহ নাই নেকি কোনো? তাৰ কাৰণে ৰখি মানে ভাগৰ লাগি গ'ল। এতিয়া সি আহি আছে, মই তাক লোকেশ্যনটো দি দিলোঁ আপোনাৰ মেক্স মাৰ্ট পাৰ হৈ পেলাই বুলি। সি আহি আছে ইফালৰ পৰা। মই আহি পেলাই ভাইজানৰ ৰুমত পাই গ'লোহি। এতিয়া বিন্দাছ ভাইজানহঁতো ওলাই গ'ল আৰু ময়ো অলৰেডি ৰেডি। ইফালে ভাইজান আছে, বিন্দাছ ৰেডি। আৰু এতিয়া সুন্দৰকৈ ট্ৰিপটো কৰিব লাগে আৰু মজা আছে। ইফালে বাচনটো ৰেডি আছে, মজা। ফাইনেলি মজা আছে একদম। ৰুমৰ পৰা বিন্দাছ ওলাই আহিলোঁ আপোনাৰ। এতিয়া আগত আমাৰ ডেভিল ভাই গৈ আছে বিন্দাছ। এতিয়া আপোনাৰ তেল ধুনীয়াকৈ ভৰাই ল'মগৈ বাইকত, ফিউল আপ কৰি ল'ম সুন্দৰকৈ। তাৰপাছত আৰু পুৰা ৰাইডটো ষ্টাৰ্ট কৰিম আৰু মজা। বাইকৰ ফিউল আপটো কৰি লওঁ মজাকৈ আপোনাৰ। বাইকত তেলে নাছিলে, বিন্দাছ তিনিটা তেলটো ভৰাই লওঁ সুন্দৰকৈ। দাদা তেলৰ লিটাৰ কিমান? তেলৰ লিটাৰ 93। পূৰা ফুল কৰি দিয়ক দাদা। আৰু ফুল দিয়ক। মজা আছে আপোনাৰ বাইকত ফিউল আপ সুন্দৰকৈ কৰি ল'লোঁ। এতিয়া বিন্দাছ গৈ থাকোঁ। ইয়াৰ পৰা শ্বিলং আপোনাৰ 84 কিলোমিটাৰ আছে। গ্ৰুপ চেণ্টাৰ CRPF কেম্প। শ্বিলঙৰে দীঘলীয়া একা বেকা বাট, তোৰে সতে থাকি দেহা নেলাগে দে তোৰ। আপোনাৰ গানটো মই নাজানো একচুৱেলি গাব, মুখস্থ নাই মানে, হ'লেও গাই দিছোঁ আৰু। শ্বিলঙত আহিছোঁ, অলপ ফিলটো লৈছোঁ আৰু গান চান গাই মেলি। ফাইনেলি আপোনাৰ টোল গেট এণ্ট্ৰি মাৰি দিলোঁহি। বাইকৰ পইচা দিব নালাগে বাৰু, গাড়ীহে পইচা দিব লাগে। She was hypnotized and walking on cold thin ice. Then it broke and she awoke again. And she ran faster and started screaming, is there no one out there? Please help me, come get me. Behind her, she could hear it say, hello everywhere I go. Top of all the mountains of Valley. Everything you've been dreaming of, just let me in. Ooh.
ফাইনেলি আপোনাৰ হাইৱে ধাবা পালোহি বেয়া ভোক লাগিছে কিবা এটা খাই লওঁ ইয়াতে মজা আছে ৱাছৰুম হাত চাত ধুই লওঁ বিন্দাছ খাব লাগে বেয়া ভোক লাগিছে খাব আহিছোঁ মানে বহুত আপোনাৰ আনকমন ডিছ আছে এফালে এইটো কচুৰ লগত আছে এফালে আপোনাৰ মানে এইটো ভেন্দিৰ লগত আছে এফালে ভাত কেৰেলা আছে এফালে তিতা কেৰেলা আছে এফালে আপোনাৰ বেম্বো চুপ মানে চালাড গ্ৰীণ চালাড এফালে হাঁহৰ মাংস চব আছে আৰু ফ্ৰাই ড্ৰাই ফ্ৰাই এইটো জেড আছে মজা মজা আছে খানা আহি গ'ল ভেজ থালি চালিয়া বহুত আইটেম দিছে বে মজা বিন্দাছ খাবহে লাগে আৰু দেই ছাগলী মাংস পিচ ইমানেই ডাঙৰ মানে খাবলৈ প্ৰব্লেম বেয়া ফচি গ'লো আপোনাৰ বেয়া বৰষুণ আহি গ'ল ভাত চাত খাই থকা মাজতে বৰষুণ আহি গ'ল মোৰ ভাত খাই হৈ গ'ল অলৰেডি এহেঁতিকেইটা আছে দেখিছে নাই বতৰৰ হালত বেলেগ মানে বেয়া বৰষুণ বে ইহঁতেকেইটা খায়ে আছে সিহঁতক খাই হোৱাই নাই মোৰ অলৰেডি খাই হৈ গ'ল খানা আইটেম বহুত দিছে কিন্তু দেই ক'ব লাগিব বহুত আইটেম মানে কি ক'ব আৰু খাই বৈ পেলাই বহি আছে এঘণ্টা হৈ গ'ল বহিয়ে আছোঁ মানে ভাবিছিলোঁ শ্বিলং আহিছিলোঁ তামাম ফুৰিম বৰষুণৰ পৰা যাবই পৰা নাই এতিয়া বৰষুণতে তিতি গৈ থাকিম আৰু উপায় নাই মানে আৰু চব ৰেডি হৈ গ'ল বিন্দাছ মৌ বাচন্তিক লৈ ৰেডি হৈ যাওঁ কিন্তু ৱেডাৰটো তামাম বেয়া বৰষুণ তামাম দি আছে উপায় নাই আৰু ব'লা ফাইনেলি বহুত অপেক্ষাৰ অন্তত আহি পেলাই মানে এটা জেগাত পাইছোঁহি বৰষুণটো অলপ এৰিছে বেছি এৰা নহয় মানে আপোনাৰ উপায় নাই বৰষুণটোৱে আমাক বহুত ডিষ্টাৰ্ব কৰি আছে অলপ আহি পেলাই মানে পাওঁ আকৌ বৰষুণ আহে আকৌ এৰে অলপ আহি পাওঁ বৰষুণ এৰে মানে অলপ ৰেষ্ট লৈ লৈছোঁ মজা আছে এইফালে ভিউটো চাওক না এইটো কি জেগা কয় বে ফাইনেলি আমি আহি বৰা পানী বুলি কয় এখন জেগা বৰা পানী পালোহি আৰু ইয়াৰ পৰা যিহেতু বেছি দূৰ নাই আৰু পামেগৈ আপোনাৰ মানে আমাৰ ডেষ্টিনেশ্যন পাই যামগৈ আৰু চাওক এবাৰ ভিউটো আপোনালোকক চালিয়াকৈ দেখাইছোঁ ভিউ দেখাইছোঁ এইটো ভিউ চাওক না কি চালিয়া ভিউ মানে আল্টিমেট ভিউটো চাওক এবাৰ Were the shadow to my light, did you feel us? Another star, you fade away, afraid our aim
it's out of sight. Wanna see you alive. ফাইনেলি আমি আছো এতিয়া বৰ্তমান টাউনৰ মাজত বিন্দাছ ভাবিছোঁ চাহ একাপ খাই লওঁ তাৰপাছত নিজৰ ডেষ্টিনেশ্যন গৈ থাকিম আৰু সুন্দৰকৈ এতিয়া ভাইজান চাহ খাম ন য়েছ পুৰি চাহ এইফালে আছে চাহ পুৰি বুজিছে নাই চালিয়া ভাই চাহটো 4 কাপ খাই হৈ গ'ল আপোনাৰ এফালে দাদাই আমলেট বনাই আছে সুন্দৰকৈ আমলেট এটা খাই লওঁ মানে তামাম ভোক লাগি আছে ৰাতি ভাতটো ভালকৈ খোৱা নহ'লে হোটেলখনৰ ভাতটো মানে ইমান ভাল নহয় মানে চালিয়া নহয় মানে এই বেয়া পকৰি এফালে দাদাই আমলেট বনাই আছে সুন্দৰকৈ আমলেট খাই লওঁ গোটেইকেইটাই মজা আছে আমলেটটো খাই লওঁ মজা আছে খাই যাম যি কি নহওক আপোনাৰ সুন্দৰকৈ হৈ গ'ল খোৱা বোৱা পেট চেট ভৰাই ল'লোঁ আৰু এতিয়া মানে আমি যামেই আৰু আপোনাৰ ডেষ্টিনেশ্যন য'ত কেম্পিং কৰিম তাত যাম সুন্দৰকৈ আপোনাৰ বনাব লাগিব খাব লাগিব বহুত কাম আছে মানে বহুত দেৰি হৈ যাব মানে এতিয়া আৰু এখন মাৰ্কেট হয় মানে চালিয়া মাৰ্কেট বিন্দাছ এতিয়া লিফ্টত সোমাই দিছোঁ দেই মজা দৰ্জাখন লিফ্টত ওপৰত উঠি গ'লো পাৰ্কিঙৰ বহুত অসুবিধা হয় আমি পাৰ্কিংটো আপোনাৰ আগৰ বিল্ডিং এটাত কৰি থৈছিলোঁ বাইকখন যিহেতু অলপ ৰেষ্ট কৰিছিলোঁ ফ্ৰেছ হৈ ল'লোঁ আৰু ভাগৰ লাগি আছিলে খাই বৈ ল'লোঁ এতিয়া নিজৰ ডেষ্টিনেশ্যন যামগৈ সুন্দৰকৈ আৰু চব বেগ চেগ লৈ মেলি লাইন পাতি আগত বিন্দাছ গৈ আছে এইটো টিকেট আছিলে টিকেট দিছিলে এইয়া বাইক তাত আছে যিহেতু আপোনাৰ আমি ফাৰ্ষ্ট টাইম আহিছোঁ ৰাস্তা পদূলিবোৰ ইমান চিনি নাপাওঁ বহুত অসুবিধা হয় সেইটো কাৰণে মানুহ সুধি পেলাই আহিবলগীয়া হৈছে কোনপিনেদি কেনেকৈ যায় ফাইনেলি আমি যিহেতু চিনি নাপাওঁ ছাৰজনক সুধি লৈছোঁ মানে কোনপিনেদি যায় ছাৰজনে সুন্দৰকৈ আমাক বতাই দিছে আৰু মেঘালয় পুলিচৰ বহুত ধুনীয়া ৰেচপেক্ট হয় মেঘালয় পুলিচে বহুত ভাল ৰেচপেক্ট দিয়ে আৰু ৰাস্তাটো বহুত ঠেক আৰু তামাম টাৰ্ণিং বে ফাইনেলি বাইকৰ ফিউল আপটো কৰি লওঁ মজা আছে বাইকত তেলো কম আছে এইফালে 200 দিব 200 তুমি 200 ভৰাই লোৱা এখনত আমি অলৰেডি আধা ৰাস্তা পাই গ'লোহি আমাৰ গেং বেকে আহি আছে ধুনীয়া সুন্দৰ চব্জি মাৰ্কেটত পালোহি আপোনাৰ ইয়াতে সৰু কেইটামান বস্তু লৈ লওঁ যিহেতু কেম্পিং কৰিম আমি নিজে বনাই খাব লাগিব কেঁচা কেইটামান ফ্ৰেছ চব্জি লৈ লওঁ ইয়াত সুন্দৰকৈ বজাৰ কৰি এইকেইটা চব্জি দেখিছে এইকেইটা চব্জিৰ দাম হৈ গ'ল আপোনাৰ টোটেল 200 টকা 200 ইয়াত মানে এইকেইটা মানে আমাৰ অসমত কিনিব গ'লেতো এইকেইটা খুব বেছি 50 টকা হয় ইয়াত মানে এইকেইটা চব্জিৰ দাম 200 টকা মানে 200 জেগাটো সুন্দৰ চালিয়া জেগা হয় আমাৰ তাত যোনবোৰ বস্তু সস্তা হয় ইয়াত এইবোৰ দাম হয় ইয়াত দাম বহুত বেছি দাম আমাৰ তাত যোনবোৰ দাম এইবোৰ কিন্তু ইয়াত সস্তা বে তামাম সস্তা ঠিক কৈছা মজাকে আপোনাৰ বজাৰ চজাৰ কৰি হৈ গ'ল ইয়াৰ পৰা বৰ্তমান এতিয়া আৰু 40 কিলোমিটাৰ আছে যিহেতু আমি কেম্পিং কৰিবলৈ আছে অলপ সোনকালে যাওঁ ব'লা ৰেডি I love it when you call me a señorita. I wish I could pretend I didn't need ya, but every touch is so la la la. It's true la la la. Ooh, I should be running. Ooh, you know I love it when you call me señorita. I wish it wasn't so damn hard to whip ya, but every touch is true la la la. It's true la la la. Ooh, I should be running. Ooh, you keep me coming for you. Like in the hotel, there are just some things that never change. You say we're just friends, but friends don't know the way you taste. La la la. 'Cause it knows me a long time coming, doesn't let me fall. Who when you listen, trust me, hooked on your tongue. Ooh, love you kisses steadily, don't stop. I love it when you call me a señorita. I wish I could pretend I didn't need ya, but every touch is true la la la. It's true la la la. Ooh, I should be running. Ooh,
Oh yeah. Oh, she love it when I come. Oh yeah. ফাইনেলি এটা এনেকুৱা চালীয়া ভিউ পইণ্টত আহি পাইছোঁ আপোনালোকক ভিউটো দেখাইছে এবাৰ চাওক জাষ্ট মাৰি দিছোঁ চবকে মাৰি দিছোঁ ফালে চাওক বে কিমান তলত বে কিমান তলত আৰু কিমান গোটেই ধোঁৱা হৈ আছে গোটেই আপোনাৰ ধোঁৱা মানে চাৰিওফালে ধোঁৱা আৰু কিমান দ চাওক না বে ইয়াৰ পৰা কিমান দ অ' মাই গড একোৱে দেখি নাপায় ইমানে কুঁৱলী পৰিছে বে অ' মাই গড I know I'm not alone. I আপোনাৰ আমি কেঞ্চেলে হৈ গৈছে আমি ডাউকি যাবগে লাগিব কেলে আমাৰ ৰাস্তা ভুল হৈ গ'ল আৰু আপোনাৰ মানে বাটত আহি পালোহি বেয়া কুঁৱলী দেখিছে বাটত কেনেকুৱা কুঁৱলী এফালে টি শ্বপ এটা আছে ইয়াতে আপোনাৰ চাহ তাহ খালো আৰু এতিয়া মেগী বনাব দি আছো মেগীটো খাম আৰু সুন্দৰকে ইয়াৰ পৰা আছে আপোনাৰ 34 কিলোমিটাৰ যিহেতু আপোনাৰ আৰু 1 ঘণ্টাটো 1.5 ঘণ্টা আমি গৈ পাওঁতে তাত লাগি যাব মানে চ' চাওক ভিডিঅ'টো স্কিপ নকৰাকে এটা চালিয়া ব্লগ হ'ব গৈ আছে ফাইনেলি আপোনাৰ মেগী আহি গ'ল সুন্দৰকে মেগীটো খাই লওঁ মানে ভোক লাগি আছিলে মেগীটো বিন্দাছ খাই লওঁ বেয়া দিয়া নাই কিন্তু ন ভাইজান মেগীটো টেষ্টি আছে ন আপোনাৰ আমনি লাগি গৈছে ৱেডাৰটো ইমানে বেয়া কৰিছে ন মানে আৰু বিশেষকৈ এইখন জেগাত মানে দিয়ে থাকে নন ষ্টপ আৰু তামাম কুঁৱলী চাওক না কেনেকুৱা কুঁৱলী একো দেখিয়ে নাপায় লৈ ললো কেলে লৈ ললো মোক কেমেৰা বেগটো মানে বৰবাদ কৰি দিছে মানে যদি কেমেৰা ভিতৰত পানী সোমাই যায় কেমেৰাটো বেয়া হৈ যাব চ' সেইটো কাৰণে ৰেইনকোট লৈ ললো আৰু এইবাৰ পৰা ৰাইড কৰিলে লগত ৰেইনকোট লৈহে আহিম মানে ৰেইনকোট নোহোৱাকৈ নাহোঁ মানে ইমানে বৰষুণ দি আছে ন মানে কি ক'ব আৰু উপায় নাই মানে বিন্দাছ ৰেইনকোট চেইনকোট লৈ কমপ্লিট ব্ৰ কেনেকুৱা লাগিছে ৰেইনকোট ফাইনেলি অফ ৰোডিং ষ্টাৰ্ট ব'লা ভাইজান অ' ডেঞ্জাৰ ৰাস্তা বে মানে এইটো আপোনাৰ পাহাৰ কাটি পেলাই ৰাস্তা বনাই থৈছে আৰু এইফালেও ৰাস্তা আছে হা পুৰা গাৰ বে অফ ৰোডিঙত ব'লা উপায় নাই এইটো মানে পাহাৰ কাটি নাপাওঁ বে ইমানেই দূৰ মানে বেয়া খাটাৰা টাৰ্ণিং আৰু কি ক'ব ৰাস্তাটো ইমানে মানে ঠেক ন আৰু গাড়ী মটৰবোৰ বেছি আপোনাৰ কাষতে মানুহৰ ঘৰবোৰ লাগি আছে আৰু আপোনাৰ মানে যিবোৰ ডাঙৰ মানে ইয়াত ডাম্পাৰ চলে বে অ' ৰাস্তাটো বহুত বেয়া মানে অফ ৰোডিং মানে ফুল অফ ৰোডিং আপোনাৰ মানে ৰিক্সো আছে বাৰু বাইক চলোৱা বহুত ডেঞ্জাৰ ৰাস্তা মানে ফুল আপোনাৰ অফ ৰোডিং আৰু এইফালে ভিউটো চাব না অ' এইটো ভিউ চাওক না অ' কি চালিয়া এখন জেগাতে মানে খেলি মেলি হৈ গৈছে এতিয়া এফালে কৈছে কেম্পিং কৰিব দিয়ে এফালে কৈছে নিদিয়ে মানে আপোনাৰ এইটো এই ব্ৰিজখন চাওক না বে তললৈ চাওক পানী এইফালে চাওক ফাইনেলি আহি নিজৰ ডেষ্টিনেশ্যন একদম সুন্দৰকৈ পাই গ'লোহি আৰু আপোনাৰ এতিয়া মানে মেইন প্ৰব্লেমটো হৈ গ'ল কি আপোনাৰ ইয়াত যিহেতু পানীটো ফটককৈ বাঢ়ি যায় আৰু ফটককৈ কমি যায় মানে কেম্পিং কৰাটো অলপ ৰিক্সি হয় চ' সেইটো কাৰণে আপোনাৰ আমাক ওপৰত কেম্পিং কৰিব দিব ৰাতি মানে আমি কথা চথা পাতি ল'লোঁ ইয়াৰ মানুহৰ লগত কেম্পিংটো ৰাতি কৰিব দিব সুন্দৰকৈ ওপৰত মানে কেম্পিং কৰিব দিছে আৰু আপুনি তলৰ এবাৰ ভিউটো চাওক ন পাগল হৈ যাব এবাৰ ভিউটো চাওক মই দেখাই দিছোঁ সুন্দৰকৈ
আপোনাৰ পুৰা টেণ্ট ফিটিং কৰিলোঁ। এবাৰ চাব নেকি টেণ্টটো কেনেকুৱা জেগাত ফিটিং কৰিছোঁ? কোনোবা মনৰে ভাষা সপোন কোলা তুলি যায় মনৰে সীমনাতে কোনে বৰষুণীয়াৰে বাটে যায় ৰেডি কৰিলোঁ একদম। টেণ্টটোতো আপোনালোকক দেখালোৱে কেনেকুৱা চাৰিয়াকৈ ফিটিং কৰিলোঁ। খাবলৈ কি কি বস্তুবোৰ লৈ আহিছোঁ অকণমান চিনাকি কৰাই দিওঁ সুন্দৰকৈ। বস্তুবোৰ চাওক এবাৰ। আৰু মানে আপোনাৰ কি হয় ইয়াত দেখিছে যে এইবোৰ চব মানুহ ইয়াতে কেম্পিং কৰিয়ে থাকে মানে যিমান মানুহ আছে। আৰু এফালে নদী আছে, গা চা ধুম আপোনালোকক পাছত দেখাম, নাও চাও চলাম পাছত দেখাম। আৰু ইফালে দেখিছে এইটো বাংলাদেশ বৰ্ডাৰ হয়। এই নদীটোৰ এইফালৰ ছাইডটো আপোনাৰ বাংলাদেশ বৰ্ডাৰ। আৰু আমাৰ টেণ্ট চাওক না কি সুন্দৰকৈ টেণ্টৰ ভিতৰত বস্তু পুৰা মানে ৰেডি আৰু চব দেখিছে নাই। এইবোৰ খোৱা বস্তু চিৰা তিৰা এইটো বাচমতি চাউল তাউলে মানে চব এভৰিথিং। আৰু এইফালে চব বনোৱা বস্তু আছে। মজা লাগিব আজি ধামাকা। আমি এতিয়া অলপ ফ্ৰেছ হৈ ল'ম, যাম বিন্দাছ তলত অলপ ফ্ৰেছ হ'ম সুন্দৰকৈ। মানে তাতে গা চা ধুই অহা বহুত কিবা কিবি লাগি আছে। বিন্দাছ গা চা ধুই ল'ম, মজা আছে। এফালে অলপ ফটো চটো মাৰিম সুন্দৰকৈ। এফালে boat ৰাইড চাওক, সুন্দৰ boat ৰাইড চলে, মজা আছে। আৰু এটা সুন্দৰ ন চালিয়া ভিউ এটা আহিছে আপোনাৰ। এতিয়া টাইম হৈ গৈছে চালিয়া এফালে আপোনাৰ মানে जम करेगा तू वीडियो बना। हाँ 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 मैं भी जम करूँगा। नहीं आता नहीं क्या? मैं भी नहाता है। नहीं यहाँ नहा लो आप लोग। उधर जाने से अलाउ नहीं है। মানুহবিলাকে আপোনাৰ সুন্দৰকৈ পূৰা নেচাৰেল হাৱা চাৱা লৈ আছে বিন্দাছ। এফালে boat চট চলাই আছে, মজা আছে। এইবোৰ মানে টুৰিষ্ট হয় চব ইয়াত। এইটো টুৰিষ্টৰ জেগাই হয়। ইয়াত যিমান মানুহ আছে চব টুৰিষ্টৰ কাৰণে হয় এইটো জেগা চালিয়া। মানে boat ৰাইড কৰিম আমি আপোনাৰ কালি boat ৰাইড ব্ৰ'। অঁ এই ব্ৰ' গা ধুই আছে, মজা আছে বিন্দাছ। ব্ৰ' এক জাম্পিং কৰোঁ না, এক জাম্পিং ब्रो मैं फोटो खींचूंगा। মানে ই জাম্পিং কৰিব চাব একবাৰ। অ মজা মজা মজা। মজা। ঠিক আছে। আৰু এটা কথা হ'ল কি আপোনাৰ এইটো যিটো আৰ্মি কেম্প দেখিছে, এই আৰ্মি কেম্পটো একদম ষ্ট্ৰেইট। ইটো চাইড আপোনাৰ বাংলাদেশ, এইটো চাইড আপোনাৰ মেঘালয়। দেখিছে কেনেকুৱা। আৰু এইবোৰ যিবোৰ মানুহ দেখিছে এইবোৰ বাংলাদেশৰ মানুহ আৰু এইবোৰ মেঘালয়ৰ মানুহ। আমি যিহেতু মানে মেঘালয় পাৰত আছোঁ মানে ভিউ ক'ব লাগিব। এইফালে ছানছেট আপোনাৰ ওলাইছে আৰু মজা আছে। মজা মজা ব্ৰ' মজা। ফাইনেলি মজাকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া বিন্দাছ চাহ একাপ খাই লওঁগৈ। মানে শিল বগাই বগাই চেণ্ডেল পিন্ধা নাই, তামাম দুখ পাইছোঁ বে। হা কি মাৰিলোঁ? এতিয়া চাহ একাপ খাই লওঁ, মজা। ইয়াৰ ভিতৰত সোমাই আছে বিন্দাছ। আৰু মই আপোনাৰ এইফালে মালপোৱা পিঠা আছিলে, মালপোৱা পিঠাৰ লগত একাপ গাখীৰৰ চাহ সুন্দৰকৈ খাই লওঁ। এইফালে ভাইজান আহিছে। আৰু আপোনাৰ দেখিছে না তলত এইবোৰ ঢেৰ মানুহ। আমাৰ টেণ্ট ইয়াতে ফিটিং আছে মানে মজা। আৰু পূৰা ৰাতি খানা কেনেকুৱা চালিয়া বনিব চাব না আজি। বিন্দাছ শুই আছে। এইফালে আমাৰ খাদ্য চিৰা চিৰা মজা চিৰা ডাউকিত চিৰা খাইছো। কি খাইছ? চিৰা খাইছো, চিৰাও গুড়ি খাইছো। গুড় খাম ইয়াৰ লগত, গুড় গুড়। এইফালে আপোনাৰ আমি চিৰা লৈ আহিছিলোঁ। চিৰাটো এতিয়া বিন্দাছ ই ধুই আছে। আৰু লগত এইফালে আমুল ক্ৰীম। আমুল তাজাটো ক'ত গ'ল? আমুল তাজা গাখীৰটো ব্ৰ' ভাইজানী গাখীৰটো উলিয়াও আমুল তাজা। এইফালে চিৰা লগত, এইফালে আমুল ক্ৰীম আছে, এইফালে আমুল তাজা। মজা মজা। এতিয়া তই বিন্দাছ চিৰাটো ৰেডি কৰ। গ'ল চেনি নাই নহয় ভাইজান, মেইন প্ৰব্লেম সেইটোৱে। একোৱেই নাই চেনি গুড়। খা আন্ধাৰ হ'ব হৈ আহিছে এতিয়া। আমাৰ এইফালে খানাও বনাব টাইম হৈ যাব আৰু অলপ দেৰি পাছত। এফালে আপোনাৰ আন্ধাৰ। আৰু এতিয়া আপোনাৰ মানুহবোৰ ইয়াৰ পৰা যাবগৈ যিহেতু আমি কেম্পিং কৰি ইয়াতে থকা হ'ব। এফালে খোৱা পানীটো কিনিব লাগিব। এইফালে বাকী বাচন চাচন ধুবৰ কাৰণে ইয়াতে পাই যাম, কেছ নাই। বাকী খোৱা পানীটো অলপ কিনি লওঁ। আৰু এইফালে দোকান চোকানবোৰ যিহেতু বন্ধ হৈ যাব পাৰে দেৰিকৈ, সেইটো কাৰণে। আৰু অলপ দেৰি পাছত চালিয়াকৈ আপোনালোকক খানা চানা কি বস্তু আনিছোঁ ৰেচিপি চব চিনাকি কৰাই দিম। চাই থাকিব বিন্দাছ ব্লগটো। ফাইনেলি আমাৰ একদম খানা ৰেডি কৰি দিলোঁ। এইফালে দেখিছে বিন্দাছ আমাৰ ষ্টভ, পকেট ষ্টভ বিন্দাছ আপোনাৰ জ্বলি গ'ল। এইফালে চচত আপোনাৰ চাউল দি দিলোঁ, যিহেতু মানে ভাতটো পোহৰ হৈ থাকোঁতে বনাই থৈ দিওঁ অলপ ভাল হ'ব। আৰু এইটো চিলিণ্ডাৰ মই আপোনালোকক দেখাইছোঁৱেই, সুন্দৰকৈ কিনি লৈ আহিছোঁ। সেয়া আৰু গেছ জ্বলি গ'ল, মজা। কি চাওক চালিয়া জ্বলিছে।
2 दिन 3 दिन इंटरनेट नहीं बिता ना ये अच्छा रहते हैं ना पुष्पा মজা আছে আৰু এফালে ই চব্জি কাটি আছে বিশেষকৈ আপোনাৰ আলু চালু বিলাহী চিলাহী এনেকৈ কাটিছোঁ আৰু মানে এফালে মেইন কি প্ৰব্লেমটো হৈ গ'ল আমাৰ ওচৰত মানে পোহৰৰ সুবিধাটো ইমান নাই মানে সেইটো কাৰণে সোনকালে খানাটো বনাই মেলি ৰেডি কৰি থৈ দিওঁ টাইমত যেতিয়া ভোক লাগে খাম আৰু ভাত চাত বনাই মেলি এইফালে ভাতটো যিটো হৈ গ'ল সেইফালে ঢাকি থৈ দিছোঁ ভাত মজা আছে এতিয়া আমাৰ ডেবিল ভাইজনে ধুনীয়াকৈ মাংসটো বনাব আৰু এইফালে চিন্তাত পৰি গৈছে ল'ৰাটো এতিয়া ধুনীয়াকৈ মাংস বনাব তই বিন্দাছ এইবোৰ আলু চালু ধোৱা হ'ল জানো অঁ চব ধোৱা আছে বিন্দাছ তুমি ৰেডি কৰি কেৰাহীখনেই ধুই দিব ৰ'বা সুন্দৰকৈ মই ডাষ্টবিনত পেলাই দিওঁ কেছ নাই নহৰু আদা নাই নহয় আদা নহৰুটো এইটো ডাইৰেক্ট এনেকৈ কাটি দিম কেছ নাই মজা আছে চব ৰেডি বিন্দাছ এফালে আপোনাৰ ভাইজানে ধুনীয়াকৈ নহৰু চহৰু কাটিলে সুন্দৰকৈ নহৰু এফালে ৰেডি আৰু এফালে আপোনাৰ বিলাহী আলু চালু পিঁয়াজ চিয়াজ কাটি ৰেডি এফালে তেলো গৰম হৈছে আৰু গেছ জ্বলি আছে তলত এফালে বাটাৰ চিকেন বনাব এফালে ভাইজানে আৰু এফালে চিকেনটো ইয়াতে আছে ভিতৰতে আছে চিকেনটো খুলি দে তই ভাই আৰু চালাডটো বনাম যিহেতু ভাত খোৱা আগে লাহেকৈ বনাম আৰু চালাডটো কি বস্তু বাটাৰটো নাই বাৰু একো নাই প্ৰব্লেম নাই বাটাৰ দি দিয়া তেল গৰম হৈ গ'ল দি দিয়া হাতে দি দিওঁ নেকি হাতে দিয়া চব হাতে হাতটো লেতেৰা হৈছে তুমি দি দিয়া কেছ নাই অলপ কেঁচাকৈ থাকো দিয়া হ'ব হৈ যাব দিয়া পিঁয়াজটো গোটেইখিনি দি দিয়া একো নাই গেছটো নবহাবা পিঁয়াজটো পুৰি নিব অকণ দেৰি তেতিয়া বিন্দাছ আপোনাৰ ভাইজানে এইফালে মাংস বনাই আছে চিকেন আৰু এইফালে আমাৰ টেণ্ট ফিটিং আছে মজা আছে চাওক এইফালে টেণ্ট ফিটিং আৰু এইফালে ভিউ চাওক আপুনি এইফালে আপোনাৰ একদম মেঘালয় সুন্দৰ ভিউ এইফালে বাংলাদেশ বৰ্ডাৰ মজা এইফালে আপোনাৰ চিকেন বনি আছে মজা আছে ডাউকি সুন্দৰকৈ আৰু মই আপোনাৰ ওপৰলৈ আহিলোঁ যিহেতু বাইকখন ওপৰত থৈ দিয়া আছে আমাৰ ৰাস্তাত বাইকখন চাই লওঁ ঠিকে আছে নে নাই ইয়াতে বাইককেইখন থৈ দিয়া আছে আমাৰ সুন্দৰকৈ কাৰণ আপোনাৰ অলপ ৰিক্সি জেগাটো হেণ্ডেল লক কৰি থোৱা আছে মজা আছে ইয়াতে ধুনীয়াকৈ বাইক আপোনাৰ হেণ্ডেল লক কৰি ইয়াতে সুন্দৰকৈ থৈ দিছোঁ ঠিকে আছে মজা আৰু আপোনাৰ আমাৰ খানাটো ন তামাম ধামাকা বনিবলৈ গৈ আছে ধামাকা মানে পূৰা ফুল ধামাকা বনিব গৈ আছে চিকেন লগত আছে আপোনাৰ বিলাহী আলু আৰু আপোনাৰ বাসমতি চাউলৰ ভাত মজা মাংস কিমান আগবাঢ়িছে অলমষ্ট আছে আৰু কাম আমাৰ আপোনাৰ মাংস মানে হ'ব হৈছে আৰু বেছি টাইম নাই আপোনাৰ এইফালে আপোনাৰ মানে পানী চানী সুন্দৰকৈ দি দিয়া হ'ল মাংসত যিহেতু অলপ গ্ৰেভি কৰিছোঁ আৰু দালি চালি নবনাওঁগৈ বহুত এইবোৰ টাইম মানে লগাই নাথাকোঁ ভোক লাগি আছে ভাতটো খোৱাৰ আগত চালাডটো মজা আছে বনাম তেনে অলপ টেষ্ট কৰিব দিছে আকৌ সৰহকৈ দিয়া ইমান কমকৈ দিছা আলুটো খাব পাইছা না টেষ্টটো কৰি লওঁ মানে নিমখ দিয়া নিমখ নিমখ কম কিন্তু টেষ্টি চালিয়া হৈছে মুঠতে খাবলৈহে বাকী আছে আৰু চব বনাই মেলি বিন্দাছ ৰেডি হৈ গ'ল এইফালে আপোনাৰ মাংস ৰেডি এইফালে আপোনাৰ ভাত ৰেডি সুন্দৰকৈ আৰু এইফালে চালাডটো ভাত খোৱাৰ আগত বনাম এতিয়া বনাই থ'লে বেয়া হৈ যাব ন এইফালে ভাইজনে চিপছ খাই আছে সৰু ল'ৰা ছোৱালীৰ নিচিনা বাচ্চা এইফালে ভাতটো হ'ব হৈছে আৰু ন ভাতটো হ'ব হৈছেনে ভাত সিজা নাই ন অলপ ঢাকি দিয়াচোন কিবা এটা আছে যদি এই হেৰি কাঁহী এখনে ঢাকি দিয়া মজা আছে ফাইনেলি ভাতটো হ'ব হৈছে আৰু দেখিছে মজা আছে ভাত হ'বই আৰু বেছি টাইম নালাগে
আমি মানে মাংস চাংস লৈ আহিছোঁ, চব লৈ আহিছোঁ। এফালে আপোনাৰ আলু পিঁয়াজ, এইফালে চব আছে বস্তুবিলাক, কাটিম আৰু ধুনীয়াকৈ। আৰু বাকী চব বস্তু আছে আৰু ইয়াতে। कोई बात नहीं रखते हैं सर तो रखते हैं सर का কি নহওক আজি আপোনাৰ এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিলোহি আহি বহুত কষ্টত। মানে আপোনাৰ ৰাতিপুৱা নাও চাও চলাম আৰু সেইবোৰ নেদেখাওঁ। এতিয়া আমি ভাতটো খাম। এতিয়া টেণ্টৰ ভিতৰত আছোঁ, এইফালৰ পৰা টেণ্টৰ বাহিৰটো দেখাই দিছোঁ। নোলাই ভাইজান আজি এনেই টেণ্টত থাকি কেনেকুৱা লাগিছে ফিল্ডটো? সুন্দৰ এটা মোমেণ্ট পাৰ কৰিব। এতিয়া ডেভিল ভাই আছে, ৰেপ কৰিব। চালিয়া ৰেপ কৰে ডেভিল ভাই। চাওক এতিয়া বিন্দাছ ৰেপ কৰিব ডেভিল ভাই আমাৰ। তাৰপাছত ভাত খাম আৰু বিন্দাছ শুই যাম আৰু আজিলৈ। Get accustomed, the pose is all custom. Young Buffy, Larry taking out a through custom. I'm straight savage on the silver screen. Anyone can get it, but you can't afford my guillotine. Wait mur soka, el bhora boloi nai mur toka, helmet mur mathat, jaboloi ready, nam mur devil, pabi goi civil, jetialoi hekhi nohoy mur kolomor refill, kothatu jotil, hobole hitil, motamot koratu batil, bondhu motamot koratu batil. Yo, hey! Motamot koratu বাতিল বন্ধু মতামত কৰাটো বাতিল। এই yo বুঢ়ী ধৰিছে ভিতৰত কিবা এটা কৰিব মন নাই পকেটত ধন তথাপিও আছে মোৰ মন কিবা নে কিবা এটা হ'ম 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 কিবা নে কিবা এটা ৰেপ চেপ কৰা দেখুওৱা হ'ল। আৰু মানে কি ভাবিছোঁ যাতে আৰু ভিডিঅ'টো ভাত চাত খোৱা বোলো আপোনালোকক নেদেখাওঁ আৰু ভাত চাত খাম আমি সুন্দৰকৈ। এতিয়ালৈকে বৰ্তমান খোৱা নাই আৰু মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইটো কাৰণে ইমানো দীঘল নকৰোঁ আৰু ভাবিছোঁ ইমানতে ভিডিঅ'টো শেষ কৰি দিওঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড অসমীয়া অৱতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ নতুন নতুন আপডেট পাবলৈ হ'লে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ওপৰত অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন আপডেটবোৰ আপোনালোকে পাই থাকিব। চ' আজিলৈ ইমানেই আছিলে। বাই বাই, জয় আই অসম।